হ'লেও আমাৰ আগৰ গছ যে আজি মই 5 তাৰিখ আজি জুন 5 তাৰিখ ডিক্লেয়াৰ কৰিছোঁ। আগৰ যোনে ৰুব 5টা 10টা সেই 10টা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি বিনামূলীয়া কঠীয়া টুকিম পুলিটো আমি বিনামূলীয়া দিম। যোনে আগৰ বা চন্দন গছ ৰুব, ৰেড চন্দন হ'লে হ'ব বা হোৱাইট চন্দন হ'ব, আপোনালোকে চাওক 12 বছৰৰ পিছত এইটো ক্ৰ'ৰপতি হ'ব আৰু আজিকালি যিটো অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে কেবিনেট যে ইয়াত নিজৰ ঘৰত ৰোৱা গছবিলাকৰ কোনো পাৰ্মিশ্যন নালাগে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো পাৰ্মিশ্যন নালাগে, তেওঁলোকৰ নিজে ইচ্ছামতে বিক্ৰী কৰিব। গতিকে মই কাৰ্বি আংলং ৰাইজৰ আৰু ৱেষ্ট কাৰ্বি ৰাইজক অনুৰোধ কৰিছোঁ যে আজিৰ দিনটো মই ডিক্লেয়াৰ কৰিছোঁ। এবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা মই 10 লাখ পুলি অৰ্ডাৰ দিয়া হৈ গ'ল। 10 লাখৰ পুলি যিবিলাকৰ দৰিদ্ৰ খেতিয়কবিলাকে খেতিয়কবিলাকৰ কাৰণে সেই গছবিলাক ৰুবৰ কাৰণে আমি বিনামূলীয়া কঠীয়াটো দিম বুলি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আৰু এইখিনিতে কওঁ, কালি বিপুল ভোটত আমাৰ বিজেপি প্ৰাৰ্থী অমৰ সিং টিছো ডাঙৰীয়া বিজয়ী হৈছে। গতিকে এই গোটেই হেৰিটো যোৱা বছৰতকৈ কিছু কমিছে আমি দেখিছোঁ। গতিকে কি ক'ব বিচাৰে? কমা নাই, ভোট হিচাপে পাৰ্চেণ্টেজ পোল কৰা অলপ কমিছে, কিন্তু আমি যিমানখিনি অপজিশ্যন লগ লাগিলেও অপজিশ্যন যিমানখিনি ভোটাৰ ইয়াত জীয়াইকাঠাৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট 1,80,000 মান পাইছে, কংগ্ৰেছৰ 120 মান পাইছে আৰু লগতে SGC 9,000 মান পাইছে আৰু ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট এইটো পাইছে 10,000 মান। গোটেইখিনি মিলিলেও তেওঁলোকৰ গোটেইখিনি প্লাছ কৰিলেও আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত অমৰ সিং টিছোৰ লগত নোৱাৰে। গতিকে কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজক মই ধন্যবাদ দিছোঁ যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱা স্বাৰ্থত যিটো ৰাইজে আমাক আশীৰ্বাদ দিছে, অমৰ সিং টিছোক সহায়িতা কৰিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আজি কাৰ্বি আংলঙত ৰাইজে বিচাৰিছে শান্তি, স্থায়ী শান্তি আপোনালোকে দেখা পাইছে। কাৰ্বি আংলং আৰু ডিমা হাছাও যিমানখিনি উগ্ৰপন্থী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ ফলত স্থায়ী শান্তি আনিলে আৰু শান্তি চুক্তি কৰা হৈছে। এই গোটেইখিনি চাই ৰাইজে আমাক ভোট দিছে, অমৰ সিং টিছোক সহায়িতা কৰিছে, টিম কাৰ্বি আংলঙক আশীৰ্বাদ দিছে। গতিকে মই কাৰ্বি আংলং ৰাইজৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীৰ লগত মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আৰু আমি নিৰ্বাচনৰ আগে আমি প্ৰতিশ্ৰুতি দিছোঁ যিবিলাকৰ PGR সেই PGR বিজিবাৰৰ বসবাস কৰা তেখেতসকলৰ আমি আইনমতে আমি তেওঁলোকক নটিচ দিম। যিটো নেকি কেন্দ্ৰ চৰকাৰৰ যিটো নেকি আইন যিটো দাখিল কৰা হৈছে আৰু যেতিয়া সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান দিয়া হৈছে সেইমতে আমি নটিচ দিম আৰু তেওঁলোকৰ এভিকশ্যনৰ প্ৰচেছটো আমি আজিৰ পৰা আমি আৰম্ভ কৰিম। যিটো নেকি কোৰ্ট কণ্ডাক্ট শেষ হৈছে, গতিকে সেইটো আমি আজিৰ পৰা আমি এইটো ব্যৱস্থা কৰিম। ছাৰ জীয়াইকাঠাৰে কৈছে আকৌ পুনৰ ৰিপুল হ'ব লাগে বুলি তেওঁতো সদায় অভিযোগ কৰে। গতিকে মই তেওঁৰ কথাটো কি ক'ম, তেওঁতো কাউন্সিল ইলেকশ্যনৰ 26টা সমষ্টি জিকিলে, ৰাইজে আশীৰ্বাদ দিলে। যোৱাবাৰ হৰেণ সিং বে ডাঙৰীয়া নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হায়েষ্ট ভোট পাইছে তেখেত। কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে তেখেতক আশীৰ্বাদ দিলে নৰ্থ ইষ্টৰ ভিতৰত। এতিয়াও তেখেতে যে ব্লুটুথ পৰা ট্ৰেন্সফাৰ কৰিছে বুলি নেক্সট দিনত তেখেতে প্ৰেছমিট দিছে। সেইকাৰণে EVMৰ মেচিন ব্লুটুথ পৰা ট্ৰেন্সফাৰ কৰিব পাৰিব, ৰাইজৰ ভোটত ট্ৰেন্সফাৰ কৰিব পাৰিব নেকি? আৰু যোৱাবাৰ কাৰ্বি আংলঙত 26টা সমষ্টি আৰু বিজেপি দখলত আছে। চবেই ৰাইজে আশীৰ্বাদ দিছে, সহায়িতা কৰিছে, তেতিয়া কৈছে ৰি-ইলেকশ্যন বুলি কৈছে। আৰু এইটোতো ৰি-ইলেকশ্যনৰ বস্তুটো ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিছে। আৰু প্ৰথমবাৰ কাৰ্বি আংলং এটা ইতিহাস, ৰাজনীতিৰ ইতিহাস যে আমাক শপত গ্ৰহণ যেতিয়া হৈছে যে অনাৰেবল গভৰ্ণৰ আৰু অনাৰেবল চিফ মিনিষ্টাৰৰ আগতে আমি শপত লৈছোঁ। শপত লোৱাৰ পিছত চেয়াৰমেন আমি আনকণ্টেষ্টত ছিলেকশ্যন হৈছোঁ, কোনো কণ্টেষ্ট কৰা নাই। এজ পাৰ ৰুলছ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৰুলছ 36 সময়তে আমি CM ছিলেকশ্যন হৈছে। সেই ছিলেকশ্যন মোকে ছিলেকশ্যন হৈ গ'ল আনকণ্টেষ্টত, মই CM হ'লোঁ। CM হোৱাৰ পিছত EM বিলাক মই বিতৰণ কৰিলোঁ, ডিপাৰ্টমেণ্ট দিয়াৰ পিছত আকৌ ৰি-ইলেকশ্যন।
গতিকে সেইটো ৰাইজক অপপ্ৰচাৰ সমালোচনা তেওঁৰ ৰাজনীতিক ষড়যন্ত্ৰ তেওঁ যেনে ৰাজনীতিক যিটো নেকি তেওঁ লাভ কৰিব কাৰণে তেওঁ যিটো নেকি মনোসজা কথা কৈছে এইটো গতিকে সেইবিলাক কথা কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিমাছাও ৰাইজে বিশ্বাস নকৰে আৰু তেওঁ কিমানবাৰ মানুহক ঠকিব কেতিয়াবা 16 কয় কেতিয়াবা পেৰাগ্ৰাফ 2 সাবপেৰাগ্ৰাফ 7 কথা কয় কেতিয়াবা পেৰাগ্ৰাফ 20 কথা কয় কেতিয়াবা ৰি-ইলেকশ্যনৰ কথা কয় কেতিয়াবা পঞ্চায়তত ইলেকশ্যন দিয়ে কাৰ্বি আংলঙৰ গোটেইখিনি পাৱাৰটো অসম চৰকাৰে লৈছে বুলি অসম চৰকাৰে আমাৰ অসম চৰকাৰে পাৱাৰবিলাক দি আছে বাজেট প্ৰিপাৰেশ্যনৰ পাৱাৰ আমাক দিলে অসমত যিটো নেকি ডিলিমিনেশ্যন হৈছে আমাৰ আন্দোলন নকৰাকৈ বনকৰ নকৰাকৈ আমাক যে এটা চিট যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্পণ কৰিছে ৱেষ্ট কাৰ্বি আংলং আমৰি LA কনষ্টেঞ্চিও পাইছে ৰংখাং LA কনষ্টেঞ্চি হৈ গ'ল ডেভেলপমেণ্ট বাজেট প্ৰিপাৰেশ্যনৰ আমাৰ পাৱাৰটো দিয়া হৈ গ'ল ডাইৰেক্ট ফাণ্ডিঙত চিফ মিনিষ্টাৰ দিল্লীলৈকে প্ৰেৰণ কৰিছে যে কাৰ্বি আংলঙত যিমানখিনি ডেভেলপমেণ্ট কামছ কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি আহিব সেই গোটেইখিনি পুঁজি ডাইৰেক্ট কাউন্সিলৰ পৰা আহিব লাগিব সেইটো অসম চৰকাৰৰ পৰা আমাক কেন্দ্ৰ চৰকাৰৰ লিখা হৈছে গতিকে পাৱাৰবিলাক আমাক দি আছে গতিকে ৰাইজে বুজি পায় এনেই ৰাইজে ভোট দিব নেকি অমৰ সিং দিছ খালি জিকা ভোট আপোনালোকে চাওক 1,50,000 প্লাছ আৰু তেখেতে পাইছে 3 লাখ ওপৰত পাইছে 3,50,000 মান পাইছে গতিকে ৰাইজে ভোট দিছে ৰাইজে সহায় যিটো আমি সহায় যিমানখিনি ডেভেলপমেণ্ট ৰাইজক প্ৰতিশ্ৰুতি দিছে সেইটো কাম হৈ আছে লাহে লাহে এডুকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে চাইছে আগতে আন্দোলন থকা সময় যেতিয়া কাৰ্বি আংলঙৰ বন কালচাৰ হৈছে যেতিয়া কৰ্মসংস্কৃতি যেতিয়া নাইকিয়া হৈছে কাৰ্বি আংলঙৰ বন ধাৰণা হৈছে তেতিয়া আপোনালোকে পাৰ্চেণ্টৰ মেট্ৰিকৰ পাৰ্চেণ্টেজৰ 45 51 এনেকৈ হৈছে এতিয়া আহি আপোনালোকে চাইছে যোৱাবাৰটো কামৰূপকৈ আমাৰ কাৰ্বি আংলঙে হাইয়েষ্ট পাইছে এবাৰটো অল আছামৰ পৰা 82% পাইছে নতুন মেট্ৰিকৰ পাছ কৰা পাৰ্চেণ্টেজ 82 পাইছে 0.46 ৱেষ্ট কাৰ্বি আংলং 78% পাইছে অসমৰ ভিতৰত আৰু আমাৰ 8 পজিশ্যন পাইছে ইয়াতে কাৰ্বি আংলঙৰ মেট্ৰিকৰ পাছ কৰা গতিকে শিক্ষাৰ ক্ষেত্ৰত লাহে লাহে আগবাঢ়ি আছে ডেভেলপমেণ্টৰ কামবিলাকৰ আগবাঢ়িছে আপোনালোকে দেখা পাব আৰু 2 বছৰৰ বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব নিৰ্বাচন সময় যিবিলাকৰ আমাৰ সাংসদ হৰেণ সিং বে ডাঙৰীয়া আৰু কেণ্ডিডেট আৰু আমাৰ সন্মানীয় বিধায়কসকলৰ একেলগে আমি টিম হিচাপে গৈছিলোঁ ৰাইজৰ ওচৰত যিটো প্ৰতিশ্ৰুতি দিয়ে সেই গোটেইখিনি প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিম ৰাইজৰ ওচৰত যাম আৰু সেই 2 বছৰ আপোনালোকে বহুত পৰিৱৰ্তন দেখা পাব আৰু এটা কথা কৈছে যে